খবৰ আপোনালোকৰ খবৰ ভালনে আমি সকলো ভালেই আছো আৰু আজি কেনেকুৱা গৰম দিছে আজি বুলি নহয় আজি 3 দিন 4 দিন ধৰি বহুত গৰম দিছে গা ধোৱাৰ পিছতো দেখিছে কেনেকুৱা ঘাম ওলাইছে তে মই নিবেদিতা কিচেন এণ্ড ব্লগ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজি মই এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ মই সাউথ ইণ্ডিয়ান ডিছৰ ষ্টাইলত মই এটা সাউথ ইণ্ডিয়ান টাইপত মই এটা মাংস বনাম চিকেন বনাম তে আপোনালোককো মই দেখুৱাম মই কেনেকৈ বনাওঁ আৰু টেবলক বেছি দেৰি নকৰি আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সাউথ ইণ্ডিয়ান ষ্টাইলি চিকেন বনাবৰ কাৰণে মই কেইটামান আলমণ্ড লৈছোঁ কেইফুটামান আদা লৈছোঁ কেইফুটামান নহৰু লৈছোঁ আৰু 4টা ইলাচি এডোখৰ ডালচেনি আৰু 4টা লং লৈছোঁ এইখিনি এতিয়া মই মিক্সি বাটিত দি মই ধুনীয়াকৈ পিচি ল'ম পেষ্টখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে এইখিনি ধুনীয়া এটা সুন্দৰ পেষ্ট হৈছে এতিয়া মই হাফ কেজি চিকেন লৈছোঁ ইয়াত হাফ কেজি চিকেন আছে তাত মই অলপ দৈ দিম সোৱাদ অনুযায়ী নিমখ দিম আৰু যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি মই ইয়াত দি দিম অলপ হালধি দিছোঁ এতিয়া এইখিনি মই ধুনীয়াকৈ হাতেৰে মঠিলে চিকেনত মছলাটো ধুনীয়াকৈ সোমাই যায় আৰু খাবলৈ ধুনীয়া হয় এইখিনি মই ধুনীয়াকৈ এনেকৈ মঠি লৈছোঁ এইখিনি এতিয়া মেৰিনেট কৰা মাংসখিনি মই আধা ঘণ্টা ৰাখি দিম আধা ঘণ্টাৰ পিছত মই বনাম আৰু বাকি যিখিনি মছলা আছে সেইখিনি মই বনোৱাৰ সময়ত দিম আধা ঘণ্টা ৰেষ্ট হোৱাৰ পিছত মই গেছটো জ্বলাই এখন কেৰাহী বহাই দিছোঁ আৰু কেৰাহীখন গৰম হৈছে মই ইয়াত অলপ তেল দিম তেলখিনি গৰম হোৱাত মই অলপ পিঁয়াজ আৰু 3টামান তেজপাত দি দিছোঁ পিঁয়াজ বেছি দিয়া নাই অলপ দিছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিম পিঁয়াজখিনি অলপ সিজিব দিম পিঁয়াজখিনি সিজা হৈ গৈছে এতিয়া মই ইয়াত মাংসখিনি দি দিম যিখিনি মাংস মই আধা ঘণ্টা মেৰিনেট কৰি ৰাখিছিলোঁ এইখিনি 1 ঘণ্টা কৰিব পাৰিলে বেছি ভাল কিন্তু মই আধা ঘণ্টাই কৰিছোঁ আৰু মাংসৰ পৰা ইমান ধুনীয়া গোন্ধ এটা আহি আছে এতিয়া মই এইখিনি ইয়াত দি দিম মাংসখিনি দিয়াৰ পিছত মই এনেকৈ অলপ সময় ভাজি থাকিম ইয়াত মই 1 চামুচ জিৰা গুড়া দিছোঁ 1 চামুচ ধনিয়া গুড়া দিছোঁ আৰু অলপ জলকীয়া গুড়া দিছোঁ বেছি দিয়া নাই আধা চামুচ দিছোঁ এইখিনি মই অলপ মছলাখিনি মিক্স যোৱালৈকে মই লৰাই থাকিম এতিয়া মই এইখিনি ঢাক মাৰি দিম আৰু জুইটো একদম কমাই দিম ঢাকনখন গুচাই দিছোঁ এতিয়া মই অলপ লৰাই দিম উতলি আছে পানীটো কমি আহিছে ইয়াৰ পানীটো শুকাব দিম তেতিয়াহে ভাল লাগিব এয়া এনেকৈ পানীটো উতলি আহিছে আৰু অলপ সময় মই ভাজিম কাৰণ ইয়াৰ মাংসৰ যিটো পানী ওলাইছে এই পানীটো মই শুকাব দিম আৰু অলপ সময় ভাজিম
ঢাকনখন গুচাই দিছোঁ। দিয়াৰ পিছত মাংসখিনি সিজা হৈ গৈছে। মাংসৰ যিটো পানী আছে এই পানীটো শুকাই গৈছে। এতিয়া ইয়াত মই অলপ পানী দিম। মই ইয়াত গৰম পানী দিম, ঠাণ্ডা পানী নিদিওঁ। মাংসখিনি পানী দি দিছোঁ অলপ। আৰু মই মাংসত কাশ্মীৰী ৰেড চিলি দিয়া নাই, সেইকাৰণে হয়তো অলপ বগা বগা দেখা গৈছে। পানীখিনি দিয়াৰ পিছত মই এনেকৈ পানী আৰু মাংসখিনি এনেকৈ মিক্স কৰি দিছোঁ, তেতিয়া মছলাখিনিৰ লগত ধুনীয়াকৈ মিলি যাব। জুইটো অলপ বেছিকৈ দিছোঁ। এতিয়া এইখিনি মই 5 মিনিট সময় অলপ উতলিব দিম। মাংস, পানী আৰু আলু, আৰু আপোনালোকক মই দেখুওৱা নহ'ল, মই ইয়াত আলু দিছোঁ। মাংস আৰু পানী, আলু গোটেইখিনি গ্ৰেভি মিলি যোৱাকৈ মই 5 মিনিট সময় মই উতলিব দিম। এনেকৈ ঢাকনখন পুনৰ আকৌ দি দিছোঁ। তাৰপিছত মই আপোনালোকক আকৌ দেখুৱাই আছোঁ। মাংসখিনি হৈ গৈছে আৰু বেছি নুশুকুৱাওঁ, অলপ গ্ৰেভি টাইপ কৰিছোঁ। এতিয়া ইয়াত মই অলপ কোকোনাট মিল্ক দি দিম। মিল্কখিনি দি মই অলপ সময় উতলাম। বেছি নহয়, অলপ সময় উতলাম। উতলাই পেলাই মই এইখিনি ঠাণ্ডা কৰিম। ঠাণ্ডা কৰাৰ পিছত মই আপোনালোকক আকৌ দেখুৱাই আছোঁ। তৰকাৰীখিনি ঠাণ্ডা হৈ গৈছে। মই এতিয়া চাৰ্ভ কৰিছোঁ বেলেগ এটা বাতিত। মোৰ সাউথ ইণ্ডিয়ান ষ্টাইলিছ চিকেন কাৰী ৰেডি হৈ গৈছে। ইমান সুন্দৰ হৈছে দেখিবলৈ, দেখিছেনে? খাবলৈ বহুত টেষ্টি হয় আৰু ইমান ধুনীয়া গোন্ধ ওলাই আছে ৰেচিপিটোৰ পৰা। আপোনালোকে নিশ্চয় ঘৰত এবাৰ ট্ৰাই কৰিব। যদি মোৰ ৰেচিপিটো চাই আজি আপোনালোকে ভাল পাইছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ ৰেচিপিটো চাই আছে, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ।